হিন্দু মুসলমানৰ কাজিয়া লাগে নে মাটি লাগে? হিন্দু মুসলমানৰ কাজিয়া লাগে নে প্ৰত্যেকখন নামত 5খন ট্ৰেক্টৰ লাগে? জয় অসম, জয় অসম, জয় অসম। হিন্দু মুসলমানৰ কাজিয়া লাগে নে মাটি লাগে? যদি হিন্দু মুসলমানৰ কাজিয়া নালাগে আৰু যদি সঁচাকে অসমৰ উন্নতি লাগে তেতিয়াহ'লে বেলেগ পাৰ্টি কৰি থাকি লাভ নাই। সেই পাৰ্টিটোৰ নাম হ'ল ৰাইজৰ দল। কি নাম? কি নাম? কি দল? কি দল? কি দল? আমি একেলগে চিঞৰ নাই। কি দল? কি দল? কি দল? আপোনালোকে আকৌ চিঞৰিব। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে তেতিয়াহ'লে বিজেপি আৰু AIDF লাগে। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে তেতিয়াহ'লে বিজেপি আৰু AIDF লাগে, হয় নে নহয়? আৰু যদি চাকৰি লাগে তেতিয়াহ'লে ৰাইজৰ দল, হয় নে নহয়? হিন্দু মুছলমানৰ কাজিয়া লাগি থাকিবলৈ কোনটো দলক ভোট দিলে হিন্দু মুছলমানৰ সদায় কাজিয়া লাগি থাকিব? বিজেপি আৰু EDF হয় নে নহয়? আৰু পথাৰত পানী পাবলৈ কোনটো দলক ভোট দিব লাগিব? কোনটো দলক ভোট দিব লাগিব? আৰু মাটি পট্টা পাবলৈ কোন দলক ভোট দিব লাগিব? আৰু চাকৰি পাবলৈ কোন দলক ভোট দিব লাগিব? আৰু বজাৰ পাবলৈ কোন দলক ভোট দিব লাগিব? তেতিয়াহ'লে আহক আমি সকলোৱে আজি একেলগে থিয় হৈ এটা শপত লওঁ। সকলোৱে থিয় হৈ দিয়ক। আজি 6 আগষ্ট 2025 তাৰিখে দলগাঁও সমষ্টি খাৰুপেটীয়াৰ আছাম ক্লাবত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কৰ্মী সভাত সকলো কৰ্মীয়ে শপত খাওঁ, সংকল্প লওঁ, বচন খাওঁ যে আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত আমি ৰাইজৰ দলক জয়ী কৰাম। ৰাইজৰ দলৰ বিধায়ক জিকাবলৈ আমি সকলোৱে একেলগে কাম কৰিম। আমি ৰাইজৰ দলৰ চৰকাৰ গঠন কৰিম। আমি ৰাইজৰ দলৰ চৰকাৰ গঠন কৰি হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰি দিম। হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিবলৈ ৰাইজৰ দলক ভোট দিবলৈ আমি মানুহক অনুৰোধ জনাম। ৰাইজৰ দলক ভোট দিলে কি পাব? ৰাইজৰ দলক ভোট দিলে কি পাব? ৰাইজৰ দলক ভোট দিলে কি পাব? মই আকৌ কৈ কি পাব? ৰাইজৰ দলক ভোট দিলে 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 কি পাম? 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 গতিকে মই সকলোকে আপোনালোকক আজি একদম মুখস্থ হৈ গ'ল নে নাই? মুখস্থ হৈ গ'ল নে নাই? ৰাইজৰ দলক ভোট দিলে, ৰাইজৰ দলৰ কাৰণে কাম কৰিলে মাটি পাম, হয়নে? পট্টা পাম। ৰাইজৰ দলৰ কাৰণে কাম কৰিলে পথাৰত পানী পাম, হয়নে? ৰাইজৰ দলৰ কাৰণে কাম কৰিলে চাকৰি পাম। আৰু ৰাইজৰ দলৰ কাৰণে কাম কৰিলে কি পাম?
মজাৰ পায় গতিকে আমি সকলোৱে ৰাইজৰ দলক ভোট দিবৰ কাৰণে কাম কৰিব লাগে এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো জয় আই অসম জয় আই অসম জয় আই অসম ৰাইজৰ দল ৰাইজৰ দল ৰাইজৰ দল বিজেপি আৰএছএছ মুৰ্দাবাদ বিজেপি আৰএছএছ মুৰ্দাবাদ বিজেপি আৰএছএছ মুৰ্দাবাদ